বিহু বুলি এটা মিনি ব্লগ বনাইছোঁ আৰু আজি বিহু চবফালে গুমগুমাই আছে। এয়া পিঠা লাৰু যি বনাইছিলোঁ বিহু বুলি চবখিনি উলিয়াই আনিলোঁ, ৰীল বনাইছোঁ আৰু এতিয়া খাম। তাৰপৰা প্ৰথমতে মই দেউতাক সেৱা কৰি ল'ম, তাৰপৰা খাম আৰু এয়া মই আৰু মোৰ বেটাই দেউতাক সেৱা কৰি লৈছোঁ। তাৰপৰা এতিয়া আমি মাৰ ঘৰলৈ গৈ আছোঁ। এয়া হাজবেণ্ড আৰু আঞ্চ, আমি তিনিটাই মাৰ ঘৰত গৈছোঁ। বিহুৰ দিনা মাৰ ঘৰলৈ সদায় যাওঁ, তাতে দিনটো পাৰ কৰোঁ। তাৰপৰা সন্ধিয়া হোৱাৰ আগে আগে গুচি আহোঁ ঘৰলৈ। এয়া দেউতাকে মাকে আহি পাই সেৱা কৰি ল'লোঁ। আঞ্চে অকণমান খেলিলে ভতিজাকেইটাৰ লগত। তাৰপৰা খাব হ'ল আৰু ইমান